নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আজি আমি জানো আহক বিশ্বৰ এতিয়ালৈকে আটাইতকৈ বেছি দৰ্শকৰ মন জয় কৰা 5খন সামৰিক চিনেমাৰ বিষয়ে। আপোনালোকৰ ইয়াৰ ভিতৰত কোনখন পছন্দ নিশ্চয় জনাব কমেণ্টত। আমেৰিকান স্নাইপাৰ 2014 US নেভি চিল ক্ৰিছ কাইলিৰ বাস্তৱ কাহিনীৰ আধাৰিত। বক্স অফিচ আয় 547 মিলিয়নৰো অধিক। ছেভিং প্ৰাইভেট ৰাইন 1998 নৰ্মেণ্ডি ইনভেশ্যন সময়ত এটা দলৰ অভিযানৰ কাহিনী। বক্স অফিচ আয় 482 মিলিয়নৰো অধিক। 5টা অস্কাৰ পুৰস্কাৰ বিজয়ী। ডানক্ৰিক 2017 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ডানক্ৰিক এভাকুৱেশ্যনৰ ওপৰত আধাৰিত। বক্স অফিচ আয় 527 মিলিয়নৰো অধিক। 1917-2019 প্ৰথম বিশ্বযুদ্ধৰ সময়ত এটা ডাঙৰ অভিযান, এক যুগান্তকাৰী বাৰ্তা লৈ দুজন সেনাই আগবাঢ়ি যায়। বক্স অফিচ আয় 384 মিলিয়নৰো অধিক। টপ গান মাভেৰিক 2022 আধুনিক যুদ্ধ বিমানৰ অভিযান আৰু মানৱীয় সংবেদনাৰে ভৰপূৰ। বক্স অফিচ আয় 1.49 বিলিয়নৰো অধিক। আৰু এনেধৰণৰ তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।